আপুনি যদি প্ৰকৃততে এজন জুবিন দেশৰ মানুহ, এজন জুবিন প্ৰেমিক মানুহ, তেনেহ'লে প্লিজ 7 মিলিয়ন কৰি দিয়ক। 6.1 মিলিয়ন হৈ আছে জাষ্টিছ ফৰ জুবিন গাৰ্গ, আৰু ডিজিটেল ন্যায়টো ৰখিব নালাগে। পটককেনে 7 মিলিয়ন কৰি দিয়ক। হাত জোৰ কৰি আপোনালোকলৈ ৰিকুৱেষ্ট কৰিছোঁ। তো নমস্কাৰ বন্ধুসকল, 2010 চনৰ অঞ্জনা নামৰ চিনেমাখন আপোনালোকেতো হয়তো চবেই চাইছে, আৰু সেই চিনেমাখনত আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গে, জুবিন দাই, আমাৰ হাৰ্থক জুবিন দাই এটা গান তাত কণ্ঠদান কৰি থৈ গৈছিল। গানটো কি বাৰু জানেনে আপোনালোকে? গানটো হৈছে এই যে ঠিক এইটোৱেই গান।